নমস্কাৰ। আজিৰ ভিডিঅ'টোত পাতিবলৈ লৈছোঁ মই কালিৰ খেলখনৰ কথা। কালি অৰ্থাৎ ৰাজস্থান ৰয়েলছ আৰু কিংছ 11 পাঞ্জাবৰ মাজৰ যিখন হাই ভল্টেজ পুৰা খেল হৈছিলে, সেইখন মানে ইমান এখন ৰোমাঞ্চকৰ মেচ হ'ব বুলি আশা কৰা নাছিলোঁ। আৰু বিশেষকৈ মেচখনৰ পৰা হিৰো হিচাপে কোন ওলাই আহিলে, ৰাহুল তেৱাটিয়া, যাক কোনেও মানে বিশ্বাসেই কৰা নাছিলে যে ৰাহুল তেৱাটিয়া এনেকৈ খেলিব বা ৰাহুল তেৱাটিয়া এনেকুৱা এজন হিৰোলৈ পৰিণত হ'ব। খেলখনৰ পৰা শিকিব লগা বহুত আছে। মানে প্ৰথমতে কি আমি শিকিব পাৰোঁ যে আণ্ডাৰ ৰেটেড প্লেয়াৰ, IPLৰ ষ্টাৰ বুলি ক'লে আমি যিসকলক বুজোঁ তাৰ ভিতৰত ৰাহুল তেৱাটিয়া নাই। তেওঁ এজন আণ্ডাৰ ৰেটেড প্লেয়াৰ। 2টা উইকেট যোৱাৰ পাছত তেওঁ আহিছিলে। প্ৰথমে আহি তেওঁ কি পূৰা বল খাইছে, বল খাই লাষ্টত যেতিয়া সকলোৱে সমালোচনা কৰিছে যে ই আউট নহয় কেলে, ই নিজেও আউট নোহোৱা হ'ল, ৰান আউটো নোহোৱা হ'ল বুলি আমিও ভাবিছোঁ। কিন্তু শেষত গৈ তেওঁ 6টা বলত 5টা ছিক্স মাৰিছে, যি যুৱৰাজৰ ৰেকৰ্ড ভাঙি পেলাই অকল এটা ছিক্সে থাকি গ'ল। ৰাহুল তেৱাটিয়াৰ কালিৰ যিখন খেল, সেইখনৰ পৰা আমি ধৈৰ্যৰ কথা শিকিব পাৰোঁ। কেনেকৈ তেওঁ ধৈৰ্য ধৰি আছিলে। নিশ্চিতভাৱে তেওঁ ধৈৰ্য বুলি আমি বাহিৰৰ পৰা চাই ক'ব পাৰোঁ, কিন্তু তেওঁৰ মনতো হয়তো বহুত অধৈৰ্য হৈ আছিলে তেওঁ, কাৰণ ইমান এটা বৃহৎ স্ক'ৰ চেজ কৰিছে তেওঁলোকে 224 ৰানৰ, আৰু সেইটো কৰিবলৈ যাওঁতে তেওঁ ইমানখিনি বল খাইছে। তেওঁৰতো প্ৰথম অৱস্থাত ৰানতকৈ বল বেছি আছিল, গতিকে সেইটো অৱস্থাৰ পৰা তেওঁ কমটি প্ৰেছাৰত আছিল নেকি? সেইটো সিমানখিনি প্ৰেছাৰত আমি সাধাৰণতে প্ৰায় থকা যায়, যেনে কলেজ ইউনিভাৰ্চিটিত থাকোঁতেও কিবা এছাইনমেণ্ট দিলে, এক্সামৰ টাইমত ইত্যাদি প্ৰেছাৰৰ মাজত থকা যায়। কিন্তু ৰাহুল তেৱাটিয়াৰ পৰা শিকিব লগা এইটোৱে আছে যে সেই প্ৰেছাৰৰ মাজতো তেওঁ ভাগি নপৰিলে। ইমানখিনি প্ৰেছাৰ হ'লে যে ইমানখিনি ৰান লাগে, 3 অভাৰত 50ৰ ওপৰ ৰান লাগে, সেইটোতো বাহিৰৰ পৰা চালে, আমি ওপৰৰ পৰা চালে একদম অসম্ভৱ যেনেই লাগে। ঠিক সেনেদৰে কোনোতো তেওঁৰ ওপৰত বিশ্বাসো নকৰে যে কালি যদি কেনেবাকৈ ৰাজস্থান হাৰিলেহেঁতেন, তেতিয়াহ'লে তাৰ দুখটো তেৱাটিয়াৰ গাতে পৰিলেহেঁতেন যে ই বল খালে। তো যদি তেওঁ প্ৰেছাৰৰ মাজত সেই তেনেকৈ বল খাই থাকিলেহেঁতেন বা আউট হৈ গুচি আহিলেহেঁতেন, তেতিয়াহ'লে আজি তেওঁ এজন হিৰোত পৰিণত নহ'লহেঁতেন, অন্ততঃ এখন খেলৰ কাৰণে হ'লেও। আৰু এইখন খেল বহুত দিনলৈ মানুহে মনত ৰাখিব, কাৰণ ৰাহুল তেৱাটিয়াক কোনেও ভবাই নাছিলে যে তেওঁ এনেকুৱা এটা ইনিংছ খেলিব, এনেকুৱা এটা উইনিং ইনিংছ খেলিব। আৰু গতিকে সেইটোৱে যে আমাক যেতিয়া বহুত প্ৰেছাৰ থাকে, আমাৰ সেই প্ৰেছাৰখিনিৰ মাজত আমাৰ 2টাই অপশ্যন থাকে। ধৈৰ্য ধৰি মনত যিমানখিনি হুলস্থুল হৈ নাথাকিলেও আমি যাতে টিকি থাকোঁ ক্ৰীজত, সেই আমি মানে ভাগি নপৰোঁ, যদিহে আমি টিকি থাকোঁ ক্ৰীজত, যদিহে আমি আউট হৈ নাযাওঁ। গতিকে সেইটো কথাই শিকিব পাৰোঁ যে যিমান প্ৰেছাৰ হ'লেও আমি যদি ধৈৰ্য ধৰি, মানে ধৈৰ্যটো ইমান ধৰি থকাটো সম্ভৱ নহয়। তেৱাটিয়াই হয়তো অধৈৰ্য হৈছিলে যে মোৰ কাৰণে হাৰিব নেকি টিমটো, সেইটো মানে একদম স্বাভাৱিক কথা। মেইন কথাটো হ'ল ভাগি নোযোৱাটো, মেইন কথাটো হ'ল আপোনাৰ ক্ৰীজত টিকি থকাটো। আৰু সেইটো যিয়ে কৰিব, তেওঁৰ কাৰণে জীৱনে মানে সুযোগো সৃষ্টি কৰিব, আৰু সেই সুযোগটো আমি গ্ৰহণ কৰিবলৈ মানে সাজু থকাটো উচিত। সেইটো কথাই কালিৰ খেলখনৰ পৰা শিকিব পাৰোঁ। আৰু সেয়াই, নিজকে কেতিয়াও আণ্ডাৰ ৰেটেড হোৱাৰ কাৰণে মানে কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। তেৱাটিয়াক কোনো বিশ্বাস কৰা নাছিল যে তেৱাটিয়াই খেলখন জিকাব, কিন্তু তেওঁৱেই কালি হিৰো হিচাপে পৰিগণিত হৈছে, তেওঁৱেই খেলখন জিকাইছে। গতিকে সেইটোৱে কথা, আমি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু টিকি থাকিব লাগে, মুঠত আউট নোহোৱাকৈ। সেইটোৱে। গতিকে এটা পইণ্ট যদি কালিৰ খেলখনৰ পৰা ল'ব পাৰোঁ আমি, সেইটো হৈছে যে আমি প্ৰথম কথাটো হ'ল জীৱন একদম অনিশ্চিত, কাৰ কেতিয়া কি হয় ক'ব নোৱাৰে। কিংছ 11 ইমানখিনি ৰান কৰাৰ পাছত যে হাৰিব পাৰে কোনেও ভবাই নাছিলে। আৰু বিশেষকৈ সেইটো পৰিস্থিতিত, যিটো পৰিস্থিতিত ৰাজস্থানৰ অৱস্থা একেবাৰে বেয়া আছিলে, আৰু ৰাজস্থানেও হয়তো ভবা নাছিল যে তেওঁলোক জিকিব পাৰে। গতিকে সেয়াই, কিন্তু টিকি যে থাকিলে তেৱাটিয়া, আৰু সেয়াই আৰু মানে অনিশ্চয়তাৰে ভৰপূৰ জীৱন। আৰু গতিকে সেই ইমানকৈ তাত টিকি থকাতে, খেলখনত টিকি থকাটোৱে মেইন কথা, আউট নোহোৱাকৈ। আৰু তাৰ বাবে লাগিব নিজৰ ওপৰত বিশ্বাস। নিজৰ ওপৰত বিশ্বাস মানে কি, মানে নিজৰ ওপৰত বিশ্বাসটো এনেকুৱা এটা কথা, সদায় বিশ্বাস নাথাকে নিজৰ ওপৰত, কেতিয়াবা ভাগিও যায়। সেইটো পৰিস্থিতিটো মুঠতে টিকি থকাটো মেইন কথা, সেইটোৱে। গতিকে কাৰণ খেলত আপোনাৰ একো বিভেদ নাথাকে, খেলত সকলোৱে নিজৰ সৰ্বোচ্চ উজাৰি দিব পাৰে, কোনো তাত মানে ভেদাভেদ থাকিব নোৱাৰে। খেলে সকলোকে এক কৰে। সেইটো কাৰণে আমি এইবোৰ অদৰকাৰী কিছুমানত আমি সমাজখন বিভক্ত হৈ যোৱাতকৈ, খেলে যদি সমাজখনক এক কৰিছে, সেইটো এটা ভাল কথাই, সেয়াই ক'লোঁ। আৰু এনেদৰে খেলৰ পৰা জীৱনৰ বিষয়তো বিভিন্ন কথা জানিব পাৰি। গতিকে আজিলৈ ইমানেই, আৰু এনেধৰণৰ অন্যান্য ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।